নমস্কাৰ পুনৰ মোৰ ছুটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আমি আজি ওলাই আহিছোঁ ল'ৰাটোৰ কেক অৰ্ডাৰ দিবৰ কাৰণে। তাক লগত লৈ আনিছোঁ, সন্ধিয়া ওলাই আহিছোঁ যিহেতু ই দিনত ইমান সময় নাপায়। ল'ৰাটোক হেনো স্পাইডাৰমেন কেক লাগে। আজিকালি ল'ৰা ছোৱালীবোৰ ইমানেই কেক কাটিবলৈ মানে এক্সাইটেড থাকে মানে নক'ব আৰু দেই। সেইকাৰণে আৰু কেকটো অৰ্ডাৰ দিবলগীয়া হ'ল। আমি অহাৰ টাইমত ঘৰতে খাবৰ কাৰণে কেক লৈ আনিছিলোঁ। অহাৰ টাইমত এনেকুৱা এটা বাচন থোৱা এনেকুৱা আলমিৰাৰ নিচিনা লৈ আনিছিলোঁ আৰু ফ্ৰিজ এটাও লৈছিলোঁ। যিহেতু আমাৰ ফ্ৰিজ নাই ঘৰত, সৰু মৰু ফ্ৰিজ লৈছোঁ। ফ্ৰিজটো মোৰ ওপৰৰ যিটো গ্লাছ আছে যে এইটো চাই ইমানেই ভাল লাগিলে, এইটোৱে ল'লোঁ আৰু LGবোৰৰ ওপৰৰ মানে গ্লাছটো ইমান ভাল নহয় ওপৰৰ যিটো এইটো, কিন্তু এইটো ল'লোঁ। নতুন কিবা এটা ট্ৰাই কৰি চাওঁচোন কিমান দিন যায় এইটো। আগৰ যিটো LG আছিলে তাত এনেকুৱা ভিতৰত ৰঙা লাইটৰ নিচিনা আছিলে, এইটো LED লাইট লগোৱা, তাকে ভাল লাগিছে আৰু ওপৰৰ গ্লাছটো বহুত ধুনীয়া। কেকটো লৈ আনিলোঁ পিছৰ দিনা দেই। এইটো কেকটো লৈ স্কুলৰ পৰা ল'ৰাক লৈ আনি কেকটো এনেকুৱাকৈ থৈছোঁ আৰু তাৰ নানিও আহি পালে বাৰ্থডেটো এনেকুৱা চেলিব্ৰেট কৰিলোঁ। ইমান মানে ধুনীয়া মুহূৰ্তটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মোৰ যিহেতু চৰ্দি লাগি আছে মাতটো, সেইকাৰণে এনেকুৱা ভঙা উপায় নাই। ভিডিঅ'টো বহুত পুৰণা হৈ যাব, এনেও লেটেই হ'ব আপলোড কৰা, আৰু পুৰণা হ'ব বুলি মই আজিয়ে আপলোড কৰি দিম বুলি ভাবিছোঁ। জানেনে বাৰ্থডেটো ইমান ডাঙৰকৈ চেলিব্ৰেট কৰা নাই। তাৰ দুটামান লগৰ মানে ফ্ৰেণ্ড দুটা একেলগতে খেলি থকা মাতিছিলোঁ, আহিছিলে আৰু মায়ে আহিছে ঘৰৰ পৰা, আৰু বেলেগ কাকো এনেকুৱা হেৰি কৰা নাই। ল'ৰাটোৱে সদায় কৈ থাকে জানেনে, মামী মোৰ কেক কেতিয়া কাটিবা, মোৰ বাৰ্থডে কেতিয়া হ'ব, মই কেতিয়া কেক কাটিম। সেয়ে কেক এটা আনি এনেদৰে চেলিব্ৰেট কৰিবলগীয়া হ'ল। আমাৰ মানুহে বাৰু ইমান কেক চেক নাকাটে, দুৱাই কৰায়। উপায় নাই, আজিকালি ল'ৰা ছোৱালীবোৰে মানে নামানে, লাগিবই আৰু চাই যিবোৰ বেলেগ ল'ৰা ছোৱালীবোৰো এনেকুৱাকৈ কেক চেক কাটে। মই আৰু আৰমানৰ পাপাই মানে তাক দুযোৰমান কাপোৰেই দিয়া হ'ল, চোলা, আৰু মায়ে তাক ষ্টাডি টেবল এটা গিফ্ট কৰিলে। তাৰ বহুত ভাল লাগিছে। এইটো মানে এতিয়া পঢ়িবলৈ সুবিধা হ'ব। যিয়ে নহওক আজি ইমানেই, বাই বাই।